গোটেই অপাৰেশ্যনটো 8 তাৰিখৰ পৰা 12 তাৰিখ এই 4 দিন অপাৰেশ্যন কৰিছিলোঁ। এই অপাৰেশ্যনটোত আমাক স্পেচিয়েল ডিজিপি ছাৰ, আমাৰ এছপি ছাৰ আৰু এডিশ্যনেল এছপি ছাৰে সম্পূৰ্ণ গাইডেন্স কৰি আছিলে। লগতে আমি তাৰ ছিকিম পুলিচ আৰু তাৰ CWCৰ লগত লায়োজন কৰি এই গোটেই অপাৰেশ্যনটো কৰিছিলোঁ। ছিকিমৰ বিশেষকৈ 3খন জিলাত আমি অপাৰেশ্যন কৰিছিলোঁ: ইষ্ট ছিকিম, ৱেষ্ট ছিকিম আৰু ছাউথ ছিকিম। ইষ্ট ছিকিমৰ পৰা আমি 17টি শিশু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। ইষ্ট ছিকিমৰ গেংটক, ৰাণীপুল, ছিংটাম, পাকিয়ং এইবোৰ ঠাইৰ পৰা আমি শিশুকেইটি উদ্ধাৰ কৰিছিলোঁ। আৰু ছাউথ ছিকিমৰ য়াংগাং থানাৰ অন্তৰ্গত লিংগু নামৰ ঠাইৰ পৰা আমি এটি শিশু উদ্ধাৰ কৰিছিলোঁ। আৰু ৱেষ্ট ছিকিমৰ ডেণ্টাম অঞ্চলৰ পৰা এটি শিশু উদ্ধাৰ কৰিছিলোঁ। এই শিশুকেইটিক বিশেষকৈ তেওঁলোকক ঘৰুৱা কাম কাজত ব্যৱহাৰ কৰে, যেনেধৰণে বাচন ধোৱা, তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত খেল ধেমালি কৰা, তেনেকৈ বিভিন্ন ঘৰুৱা কামত ব্যৱহাৰ কৰে। আৰু তেওঁলোকক বিশেষভাৱে এই কৰোণা মহামাৰী ষ্টাৰ্ট হোৱাৰ পিছত লাষ্ট 9-10 মাহৰ ভিতৰত তেওঁলোকক ইয়াৰ পৰা ছিকিমলৈ কৃষ্ণযোগীয়ে লৈ গৈছিল। আৰু তেওঁলোকৰ তাত যিখিনি গাৰ্জেনে তেওঁলোকক ঘৰত ৰাখিছিল, তেওঁলোকে আমাক জনাইছে যে তেওঁলোকে স্কুলত ভৰ্তি কৰাইছিল। কিন্তু ল'ৰা ছোৱালীখিনিৰ লগত কথা পাতি আমি এইটো গম পাইছোঁ যে তেওঁলোক স্কুলত যোৱা নাছিল। আৰু তেওঁলোকক মাহিলী পইচা দিয়া বুলি আমাক গাৰ্জেনবিলাকে তেনেধৰণৰ কোনো খবৰ দিয়া নাই যে মাহিলী পইচা দি আছে বুলি। আমি তেনেকৈ একো গম পোৱা নাই। আৰু 4 দিন অপাৰেশ্যনৰ পিছত 17টি শিশু আৰু 2জন এডাল্ট লৈ আমি তেওঁলোকক ছেফলি অসমলৈ লৈ আহিছোঁ। আৰু অলৰেডি আমি CWCক হেণ্ডঅভাৰ কৰিছোঁ। আৰু তেওঁলোকক ইতিমধ্যে চিৰাং জিলাৰ 4খন চাইল্ড কেয়াৰ ইনষ্টিটিউটত তেওঁলোকক এতিয়া ৰখা হৈছে। নাই, একচুৱেলি 5 বছৰীয়া শিশুটোৰ মাক তাত আছিলে, মাকৰ লগত 5 বছৰীয়া শিশুটো আছিলে। যেতিয়া মাকক সোধা গৈছিল যে আপুনি অসমলৈ ঘূৰি আহিব বিচাৰে নেকি, তেতিয়া তেওঁ আহিম বুলি সন্মতি দিয়াত তেখেতক আৰু তেখেতৰ লগতে শিশুটিকো লৈ অহা হৈছে। এতিয়া আমাৰ এছপি সাহেব আছে ইয়াতে, প্ৰণজিত বৰা, আপোনাক নমস্কাৰ। আপোনাক মই জনাই আনন্দিত হৈছোঁ কি 8 আগষ্টত আমি এটা পুলিচ পাৰ্টি অপাৰেশ্যন কৰিবৰ কাৰণে ছিকিম পঠাইছিলোঁ। পাৰ্টি 4 দিন 8 আগষ্টৰ পৰা 12 আগষ্টলৈকে 4 দিন ছিকিমত বিভিন্ন ঠাইত অপাৰেশ্যন কৰি টোটাল 17 বাচ্চা উদ্ধাৰ কৰিছে আৰু 2জন এডাল্ট, টোটাল 19 জনক উদ্ধাৰ কৰি ইতিমধ্যে ইয়াত চিৰাং জিলাত অনা হৈছে। আনাৰ পিছত আমি চাইল্ড ৱেলফেয়াৰ কমিটিৰ সন্মুখত হাজিৰ কৰিছোঁ। তেওঁলোকক হাজিৰ কৰাৰ পিছত চাইল্ড ৱেলফেয়াৰ কমিটি আমাক চিৰাং জিলাৰ 4টা চাইল্ড কেয়াৰ ইনষ্টিটিউশ্যনত ৰাখিব দিছে। সেইটো আদেশ মতে আমি 4টা চাইল্ড কেয়াৰ ইনষ্টিটিউশ্যনত ৰাখিছোঁ। আজি তেওঁলোকক সবক RAT আৰু RAT-PCR টেষ্ট কৰা হৈছে। RAT টেষ্ট সবৰ নেগেটিভ আছে। এইটো আমাৰ অপাৰেশ্যন যে চলিছে ছিকিমত চলিছে, আপুনি আগতেই জানিছে কি 19 জুলাইত আমি 42জন মানুহ তাৰ পৰা উদ্ধাৰ কৰি আনিছোঁ। 40জন সৰু ল'ৰা ছোৱালী আছিলে আৰু বাকী 2জন এডাল্ট আছিলে। মাননীয় মুখ্যমন্ত্ৰী নিৰ্দেশ মতে আমি আগত বঢ়িছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত ইণ্টাৰেষ্ট লৈছে ইয়াতে, আৰু এটা কথাৰ কাৰণে আমাক নিৰ্দেশ দিছে কি যিমান আৰু মানুহ থাকি গ'ল সবক ইয়াতে ঘূৰাই আনিব লাগে। সেইটো মতে আমি সাৰ্ভে কৰিছোঁ। সাৰ্ভে কৰাৰ পিছত নাম পোৱাৰ 8 আগষ্টত আমাৰ পাৰ্টি গৈছে অপাৰেশ্যন কাৰণে। অপাৰেশ্যন ইয়াত লিড কৰিছে আমাৰ DSP চিৰাং লৱ কুমাৰ ডেকা, লগত প্ৰটেকশ্যন অফিচাৰ আছে অংকুৰ ডেকা গৈছিলে। বাকী যে টিম আপুনি পিছত দেখিছে ইয়াত এইটো টিম গোটেই ছিকিম 4 দিনত অপাৰেশ্যন কৰিছে। ইয়াতে আমাৰ উইমেন কনষ্টেবল আছে, সিভিল ড্ৰাইভাৰ আছে, পুলিচৰ ড্ৰাইভাৰ আছে, পুলিচৰ কনষ্টেবল আছে, শান্তিপুৰৰ সাব ইন্সপেক্টৰ ইনচাৰ্জ যে আছে শান্তিপুৰ আউটপোষ্টৰ প্ৰণৱ কুমাৰ ডেকা আছে ইয়াতে।
টিম আমাৰ 4 দিন খুব কষ্ট কৰিছে লগতে প্ৰটেকশ্যন অফিচাৰ আছে প্ৰটেকশ্যন অফিচাৰৰ নিজৰ তাতে যে চাইল্ড ডেভেলপমেণ্ট প্ৰটেকশ্যন অফিচাৰ আছে তেওঁলোকৰ লগত যোগাযোগ কৰি আৰু ঘৰে ঘৰে আমি সৰু সৰু ল'ৰা ছোৱালীক উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হৈছোঁ ইয়াত আমি দেখিলোঁ যিমান আমি বাচ্চা উদ্ধাৰ কৰি আনিছোঁ তাত 15জন তো আদিবাসী পৰিয়ালৰ পৰা আছে 2জন নেপালী পৰিয়ালৰ পৰা আছে বাকি এজন বৰ্মন ফেমিলি কোচ ৰাজবংশী আৰু এজন সূত্ৰধৰ পৰিয়ালৰ পৰা আছে তো প্ৰায় ৰুণিখাটা এৰিয়াত খালি আদিবাসী না হয় বাকি মানুহ নেপালী সূত্ৰধৰ বৰ্মন এইবিলাক কমিউনিটিৰ পৰাই মানুহ লৈ গৈছিলে আগতে আমি যে কৃষ্ণা যোগী ধৰিছিলোঁ সেইজন তেওঁলোকক প্ৰায় 10 মাহ আগতে কিছুমান ল'ৰা ছোৱালীক 9 মাহ আগতে ইয়াৰ পৰা লৈ গৈছিলে দেৱতাৰ লগত যোগাযোগ কৰি মাহে মাহে কিবা আমি পইচা দিম বুলি এইটো লৈ গ'ল তাতে কিছুমান সৰু ল'ৰা ছোৱালীক আমি স্কুলত শিক্ষা দিবৰ কাৰণে ব্যৱস্থা কৰিম এইটো কৈ লৈ গৈছিলে তাৰপিছত দেখিলোঁ কি স্কুলৰ শিক্ষাটো কোনো দিব পৰা নাই ঘৰুৱা ডমেষ্টিক হেল্প হিচাপে তেওঁলোকৰ ঘৰত কাম কৰিব লগা হৈছিলে বিলো 18 ইয়াৰ কোনো মানুহ ঘৰত ডমেষ্টিক হেল্প হিচাপে ৰাখে এইটো আইন মতে ইলিগেল হয় আৰু চাইল্ড যে লেবাৰ এক্ট আছে এইটো চাইল্ড লেবাৰ এক্টৰ ভাইলেশ্যন হয় এইটো কাৰণে আমি আইন মতে এইটো ল'ৰা ছোৱালীক উদ্ধাৰ কৰি আনিছোঁ কালিৰ পৰা তেওঁলোকৰ কাউন্সেলিং আৰম্ভ হ'ব কাউন্সেলিং ইয়াতে যিমান কাউন্সিলাৰ আছে আমি 4টা চাইল্ড কেয়াৰ ইনষ্টিটিউশ্যনত এটা কাউন্সিলাৰ যাব কাউন্সেলিং কৰাৰ পিছত কাউন্সিলাৰ যে আছে তেওঁলোকৰ নিজৰ ডিটেইল ৰিপৰ্ট চাইল্ড ৱেলফেয়াৰ কমিটিক দাখিল কৰিব এই ৰিপৰ্ট পোৱাৰ পিছত চাইল্ড ৱেলফেয়াৰ কমিটি আমাক নিৰ্দেশ দিব কি কিমান মানুহক ঘূৰাই দিব লাগে পৰিয়ালক কিমান মানুহক স্কুলত পঠাব লাগে কিমান মানুহক শেল্টাৰ হোমত দিব লাগে সেইটো মতে আমি একশ্যন লৈ যাম তাতে ইয়াতে আমাৰ ডিএছপি ডেকা আছে মোৰ ডেকা কি ৰিকুৱেষ্ট কৰিম কি অপাৰেশ্যন কেনেকুৱা চলিছে আপোনাক অলপ অপাৰেশ্যনৰ কথা ক'বৰ কাৰণে মই ৰিকুৱেষ্ট কৰিম ডেকাক ইয়াতে মই এজ প্ৰফাইল কৈ দিম আপোনাক যে আটাইতকৈ সৰু ছোৱালী আছিলে এইটো 5 বছৰীয়া ছোৱালী আছিলে নামবিলাক আমি আইন মতে দিব নোৱাৰোঁ আপোনাক ফটো কাৰণেই আমি ফটো দিব নোৱাৰোঁ ইয়াতে 5 বছৰৰ পৰা 14 বছৰলৈকে আমাৰ প্ৰায় 11জন ল'ৰা ছোৱালী আছিলে 14ৰ পৰা 18 বছৰলৈকে 6জন ল'ৰা ছোৱালী আছিলে আৰু 18ৰ পৰা বেছি আমাৰ 2জন মহিলা আছিলে ইয়াতে যে 19জন আছে তাৰ পৰা 10জন ছোৱালী আছে আৰু 9জন যে আছে ল'ৰা আছে তো সেইটো মতে ডেকা ইয়াতে বিভিন্ন ঠাইত গৈছিলে আপোনাক ডেকা জনাব কি ক'ত অপাৰেশ্যন চলিলে আৰু কেনেকুৱা ঘৰত যে ছ'চাইটিত য'ত ডমেষ্টিক হেল্প হিচাপে ৰাখিছিলে তেওঁলোকৰ প্ৰফাইল কেনেকুৱা আৰু বাকী যে আছে তেওঁলোকক কিমান পইচা দিছিলে কেনেকুৱা ঘৰত কাম কৰাইছে আৰু অপাৰেশ্যনত গোটেই এতিয়া 8 জুলাইৰ পৰা 12 জুলাইৰ মাজতে তেওঁলোকৰ কি কৰিলে এইটো গোটেই কথা আপোনাক জনাব ইতিমধ্যে আমাৰ যিটো ৰেস্কিউ অপাৰেশ্যন সেইটো বিষয়ে ডিটেইলছত গম পালে স্পেচিয়েল ডিজি ছাৰে ক'লে আমাৰ ডিএছপি ল এণ্ড অৰ্ডাৰ ল'বই ক'লে এই মেটাৰটোত আমাৰ এটা কেছ ৰেজিষ্টাৰ হৈছিলে ৰুণিখাটা থানাত কেছ নম্বৰ 41/21 সেইটো কেছৰ তদন্ততে এতিয়ালৈকে গোটেই সেই কেছৰ তদন্ত প্ৰক্ৰিয়াটো এতিয়ালৈকে চলি আছে তো এতিয়া আমাৰ ৰেস্কিউ হ'ল ৰিহেবিলিটেশ্যন পাৰ্টটো আমাৰ CWC বা অন্যান্য বেলেগ ডিপাৰ্টমেণ্টে চাব বাকী আমাৰ যিখিনি ইনভেষ্টিগেশ্যন থাকি গ'ল ধৰক এই গোটেইকেইটা পৰিয়ালৰ লগত আমি অলৰেডি চলি আছে সেই প্ৰচেছটো কিন্তু শেষ হোৱাগৈ নাই এতিয়া নতুনকৈ 19জন আহিলে তেওঁলোকৰ আমি আকৌ গোটেইখিনি ষ্টেটমেণ্টছখিনি ৰেকৰ্ড কৰিব লাগিল যিকেইজন একিউজ আছিলে আমি একিউজ এজন ধৰা হৈছিলে মিষ্টাৰ কৃষ্ণ যোগী তেওঁৰ লগত কোন এছ'চিয়েটছ আছিলে সেইখিনি আমি উলিয়াব লাগিব সেইখিনি আমাৰ তদন্ত আৰম্ভ হওঁতে চলি আছে তাৰপিছত মানি ট্ৰেইলটো কেনেকৈ আছিলে যে পে'মেণ্ট কিমান দিম বুলি এগ্ৰিমেণ্ট হৈছিলে কিমান দিলে তাত কিবা এটা চিটিং বা কিবা ফ্ৰড হৈছে নেকি তো এই গোটেই কথাখিনি আমি এটা আমাৰ এতিয়া ইনভেষ্টিগেশ্যন পাৰ্টটো আমি এতিয়া খুব জোৰ দিম আৰু ইন দ্য মিন টাইম আমি অলৰেডি যিটো আমাৰ ছিকিমৰ যিখিনি কাউণ্টাৰ পাৰ্টছ আছে আমাৰ পুলিচত হওক বা ছ'চিয়েল চাইল্ড ৱেলফেয়াৰ কমিটিৰ লগত হওক তেওঁলোকৰ লগত আমাৰ যোগাযোগটো থাকিব এনেকুৱা যদি খবৰ পাওঁ আমি সেই ৰেস্কিউ অপাৰেশ্যনটো আমি আকৌ কৰিম বাট ইন দ্য মিন টাইম আমি আমাৰ ফালৰ পৰা
থৰ' ছাৰ্ভে আৰু থৰ' ইনভেষ্টিগেশ্যনটো তেতিয়া আমি গুৰুত্ব দিম আৰু যিমান সোনকালে পৰা যায় কেছটো আমি মানে যিটো নৰ্মেল কোৰ্চ অফ একশ্যন যিমান সোনকালে পৰা যায় আমি মানে ইনভেষ্টিগেশ্যন প্ৰচেছটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। এৱাৰনেছৰ ব্যৱস্থা একচুৱেলি কৰিছোঁ, নকৰা নহয়। আমাৰ ইন দ্য মিন টাইম আমি গম পাইছোঁ, আমি 2-3খন মিটিং আমাৰ ডেপুটি কমিশ্যনাৰৰ লগতো হৈ গৈছে। তেওঁলোকে এটা কম্প্ৰিহেনচিভ গোটেই এৰিয়াখিনি ছাৰ্ভে কৰি প্লাছ NGO সকলক এংগেজ কৰি এৱেৰনেছ প্লাছ এই যিখিনি প্ৰব্লেম য'ত মানে পভাৰ্টি যিটো মানে দৰিদ্ৰতাৰ কাৰণে যিটো এই প্ৰব্লেম দেখা দিছে সেইটো কেনেকৈ দূৰ কৰিব পৰা যায়, এই গোটেইখিনিতো এটা ডাঙৰ এটা মানে এটা ভাল বহলকৈ এটা প্লেন চলি আছে। সেইটো মই আশা কৰিছোঁ যে খুব সোনকালে সেইটো কাৰ্যকৰী হ'ব। ইয়াৰ উপৰিয়ত আমাৰ প্ৰত্যেক থানাত মাহে মাহে এটা VDP মিটিং পাতা প্ৰয়োজন আছে। এইটো মাহে মাহে পাতে তেওঁলোকৰ থানা ৱাইজ। তো আমি এতিয়া গোটেই BTAD অঞ্চলত নিৰ্দেশ দিছোঁ থানাবিলাকক কি যেতিয়া আপুনি মান্থলি মিটিং পাতে VDP তাত এইবিলাক আলোচনা কৰিব লাগে কি যেতিয়া ঘৰৰ পৰা ল'ৰা ছোৱালী বাহিৰত কোনোবা লৈ যায়, নিজৰ ইচ্ছামতে হওক বা ফুচলাই লৈ যায় বা কেনেকুৱা ইনডিউচমেণ্ট কৰি লৈ যায়, এইটো কথা পুলিচক যেতিয়া ৰিপৰ্ট হয়, এই যে ঘটনা আছে ইতিমধ্যে আমি 61 টোটাল ল'ৰা ছোৱালী উদ্ধাৰ কৰিছোঁ। কোনোই পৰিয়াল আজিলৈকে পুলিচত ৰিপৰ্ট কৰা নাই কি আমাৰ ল'ৰা ছোৱালী এনেকুৱা বাহিৰত লৈ গ'ল, আমি ইমান মাহৰ পৰা পইচা পোৱা নাই। ৰিপৰ্ট নকৰিলে পুলিচ যে আছে বহুত কথা গম নাপাব পাৰে। তো কেনেকুৱা আমি কথা গম পাওঁ কি গাঁৱত কি চলি আছে, কোনোবা বাহিৰৰ মানুহ আহি পেলাই ল'ৰা ছোৱালী লৈ গৈ আছে নেকি, এইটো আমি এতিয়া VDP মিটিঙত আলোচনা কৰিবৰ কাৰণে স্পষ্ট নিৰ্দেশ দিছোঁ। তেতিয়া আমি ফিডবেক পাই যাম কি গাঁৱৰ পৰা কিমান ল'ৰা ছোৱালী বাহিৰত লৈ গৈছে। তো এইটো যেতিয়া হাতত তথ্য পৰিব তাৰপিছত আমি কোন গাঁৱত কেনে ধৰণৰ আৱেৰনেছ প্ৰগ্ৰাম চলাব লাগে এইটো আমি আৰম্ভ কৰি দিম। ইয়াতে 7টা পুলিচ ষ্টেচন আছে চিৰাং ডিষ্ট্ৰিক্টত। প্ৰত্যেক পুলিচ ষ্টেচনত যিমান আদিবাসী গাঁও আছে ইতিমধ্যে ছাৰ্ভে প্ৰিলিমিনাৰী ছাৰ্ভে আৰম্ভ হৈছে, জইণ্ট ছাৰ্ভে আৰম্ভ হৈ গ'ল। DC সাহেব ৰুণিখাটাত অলৰেডি আৰম্ভ কৰিছে পুলিচৰ চিভিল এডমিনিষ্ট্ৰেশ্যন। বাকী যিমান আদিবাসী গাঁও আছে ধৰকচোন 40-50টা আদিবাসী গাঁও হ'ব, সব গাঁৱত যেতিয়া ছাৰ্ভে কমপ্লিট হ'ব তেতিয়া আৱেৰনেছ আমি নিশ্চয় আগবঢ়াম। আৱেৰনেছ হ'লে নিশ্চয় মানুহ কিছুমানটো প্ৰভাৱ হ'ব আৰু এটলিষ্ট পুলিচৰ লগত যোগাযোগ কৰিব, খবৰ দিব। মই এতিয়াই সাংবাদিকৰ বন্ধুৰ থ্ৰু আহ্বান কৰিব খোজোঁ ৰাজ্যক কি আপোনাক নিজৰ ল'ৰা ছোৱালী বাহিৰত পঠাৰ আগতে পুলিচক জনাও, পুলিচক খবৰ দিব। আমি ভেৰিফাই কৰি পেলাই পৰিয়ালক জনাব পাৰোঁ কি এইটো কথা সঁচা হয় বা মিছা হয়, আপোনাৰ লগত কিবা চিটিং হ'ব পাৰে নেকি। তো এইটো আমি আপোনাক থ্ৰু আহ্বান কৰিব খোজোঁ ৰাজ্যক। কৃষ্ণা যোগীৰ বাহিৰত আৰু নিশ্চয় ইয়াতে জড়িত আছে। ইমান ডাঙৰ অকলা মানুহ কেতিয়াই কৰিব নোৱাৰে। ইয়াত ইকনমিক্স ইনভল্ভ আছে, ডিমাণ্ড এণ্ড ছাপ্লাই ইনভল্ভ আছে। ছিকিমৰ পৰা নিশ্চয় কোনোবা মানুহ কৃষ্ণা যোগীক নিজৰ ডিমাণ্ড প্লেচ কৰিব কি আমাক ইমান ল'ৰা ছোৱালী ছিকিমত আপুনি ডমেষ্টিক হেল্প কৰিবৰ কাৰণে প্ৰয়োজন আছে, ইমান আনি দিয়ক। তাৰ পৰাই বিভিন্ন ঠাইত এজন মানুহ কৰিব নোৱাৰে। ইষ্ট ছিকিম হওক, ৱেষ্ট ছিকিম হওক, চাউথ হওক, নৰ্থ ছিকিম হওক, প্ৰত্যেক ঘৰে ঘৰে তো এজন মানুহ যাব নোৱাৰে। নিশ্চয় মানুহৰ লিংক নেটৱৰ্ক থাকিব, তেওঁলোকৰ নিজৰ ডিমাণ্ড দিব। তাৰপিছত ইয়াতে ছাপ্লাই কৰিবৰ কাৰণে কৃষ্ণা যোগী অকলে ছাপ্লাই কৰিব নোৱাৰে। আমি আজি ল'ৰা ছোৱালীৰ লগত আমি গোটেই বিষয়া, আমাৰ প্ৰটেকশ্যন অফিচাৰ, SP, এডিশ্যনেল SP, DSP সব আমি আজি প্ৰায় 1 ঘণ্টা কথা পাতিছোঁ ল'ৰা ছোৱালীৰ লগত। তেওঁলোকক যেতিয়া আমি সুধিছোঁ তেওঁ স্পষ্টভাৱে কৈছে কি আমাৰ ঘৰৰ পৰা যেতিয়া লৈ যাবৰ কাৰণে আহিছিলে কৃষ্ণা যোগীৰ লগত আৰু 3-4জন মানুহ আছিলে। আমি সেইজন মানুহ আমি ওলাব লাগিব আৰু ওলাবৰ কাৰণে আমাৰ তদন্ত আৰম্ভ হৈ গ'ল আৰু নিশ্চয় ওলাব। দেখো এইটো ছাৰ্ভে কৰিম আমি। ছাৰ্ভে কৰাৰ পিছত যেতিয়া তথ্য হাতত আহিব তেতিয়া আপোনাক মই জনাম।
নে অভিযোগ উত্থাপন হৈছে এইটোই তদন্ত হ'ব আমাৰ কৃষ্ণা যোগী তো এতিয়া জেলত আছে আমি দৰকাৰ হ'লে কোৰ্টৰ পৰা অৰ্ডাৰ লৈ আয়োগ জেলত পঠাম তাতে জেলত গৈ পেলাই তদন্ত কৰিব পাৰিব কৃষ্ণা যোগীৰ মোবাইল ফোনৰ পৰা আমি যে CDR পাইছোঁ CDRত কিছুমান নাম আহিছে এইটোই আমি তদন্তত আনি লওঁ जो মানুহ ইয়াতে জড়িত আছে সবক পুলিচ আটক কৰিব